নমস্কাৰ বন্ধুসকল, জোনাকী ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়ালৈকে হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি লাগিব গোটেইখিনি জনাম। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যিহেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ কোনো অফিচিয়েল নটিচ এতিয়ালৈকে ওলোৱা নাই আৰু আপোনালোকে গমেই পায়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে দুৰ্গা পূজাৰ আগত এটা দিয়া হ'ব আৰু দুৰ্গা পূজাৰ পিছত বাকী ৰিজাল্টকেইটা দিয়া হ'ব। এতিয়া কথাটো হ'ল কি, যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ পিছত আপোনালোকৰ স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টত বান্ধি গ্ৰেড 4 স্কিল টেষ্ট নহ'বও পাৰে। চ' তেনে ক্ষেত্ৰত গ্ৰেড 4 ডাইৰেক্ট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। বন্ধুসকল, এতিয়া আমি গ্ৰেড 3 আৰু গ্ৰেড 4 ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগিব পাৰে গোটেইখিনি চাম। ইয়াতে লিখা আছে, দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল হেভ টু ব্ৰিং অল দ্য অৰিজিনেল টেষ্টিমনিয়েল চাৰ্টিফিকেট। অৰ্থাৎ ছিলেক্টেড কেণ্ডিডেটবোৰে নিজৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছবিলাক লগত লৈ আহিব লাগিব। আৰু ইয়াতে থাকিব এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, PWD অৰ্থাৎ ডিছেবিলিটি চাৰ্টিফিকেট আৰু লগতে ডিক্লেৰেশ্যন ফৰ্ম A, যিটো আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ যিটো অফিচিয়েল পৰ্টেল আছে তাতে গৈ পাব। ইয়াতে আদাৰ কণ্ডিশ্যনত দিয়া আছে যে যিসকল কেণ্ডিডেটে আগতে গভমেণ্ট ছাৰ্ভিচ কৰি আছে সেইসকলে NOC ল'ব লাগিব, অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেটটো ল'ব লাগিব। বন্ধুসকল, ইয়াতে যিখিনি ডকুমেণ্টছৰ কথা আলোচনা কৰা হ'ল, এইখিনি গোটেইকেইটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰিব ভেৰিফিকেশ্যনৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।